Hello and welcome back to my channel. Apna hokoloke mur channel le punorbar swagotam janai asu akha korisu apna hokolo bhale ase. Aji video tu arambho korisu duporia pora kiano aji amar dhundunar birthday ase aji tai 7 bochor সম্পূর্ণ হয় 8 bochor bhori dibo he aji tai birthday babe eta vlog bhabisu apnalokole agboha ane video tu agole sai thaku সকলোৱে নিজ নিজ কামত লাগি গৈছে মোৰো কাম কৰি আছিল তাৰ মাজতে ভাবিছো ভিডিওটো বলো ষ্টাৰ্ট কৰি দিও ৰাতিপুৱাৰ পৰা কৰিবলৈ পোৱা নাই এতিয়া দুনদুন স্কুলৰ পৰা আহিব হৈছে প্ৰায় তো তাই স্কুলৰ পৰা আহিবা পিছত তাই ৰিएक्शन চাম আমি তা বেলুন চিলুন ফুলাই আছো আৰু কি হয় আগলে ভিডিও চাই থাকো হলে আমাৰ ৰাইজসকলে বেলুন ফুলাই আছে চাই দিয়া এফলে পুৰা বেলুন ফুলাই ব্যস্ত মামা মুখ ঘূৰাই গৈছেগে বেলুন ফুলাই ফুলাই এফলে মা আৰু মিষ্টাই বান্ধি আছে বেলুন এফলে মাহাতে বান্ধি আছে বেলুন বান্ধিছে এনাকে যেতি পুৱা সিঙেলি মাৰ পৰা আহি পুৰা বেলুন ফুলাই ব্যস্ত হৈ গৈছে দুনদুনা আহি এনাকক দেখি খুব ভাল পাব Pahoragi lagi utonu amon Tapunot kake dekhi aji pagol mon এফালে মই বনাইছো ডাংবডি আলু সবজি এফালে মাছ ফ্ৰাই কৰি থৈছো পিয়াজৰ লগত বনাম আৰু এফালে বনাই থৈছো বইল টেঙা দালি এফালে আমাৰ ধুন্দুন আহি পাই গল স্কুলৰ পৰা এনা না হে বলে ও দেখি বানানা আনি না গাঠি লম না हेलो गाइस देखिबले पाइছে আমাৰ ডেকোৰেশনৰ কাম পুৰা শেষ হৈ গৈছে এফালে আমাৰ ধুন্দুন ওলাই ৰেডি হৈ গৈছে ধুন্দুন এফালে আমাৰ বাৰ্থডে গাল আপোনালোকে আশীৰ্বাদ কৰিব কৈ দিয়া কিবা এটা আজি মোৰ বাৰ্থডে আপোনালোকে সবে আশীৰ্বাদ দিব এফালে হ্যাপি বার্থডে এটো মতে কেক কটা হ'ব এডোখতে বাৰ্থডে কেক কটা হ'ব যেহেতুকে এটো ৰুম ডেকোৰেশন কৰা হৈছে পুৰা আৰু এফালে দৰ্জামুখত নেকৈ দিফালে লগাই দিয়া হৈছে বেলুন এফালে আমাৰ মিষ্টাৰ আহিছে বজাৰৰ পৰা কি ভৰাই জামুনা তই মা পুৰা কাম কৰি কৰি ভাগৰ লাগিলে সেইবাবে এতিয়া শুই দিছে আৰু মই স্কুলৰ পৰা আহি হুবো নামালো কি ৰাখিবলৈ গ'লো আজি মানে কালি মানে কথা পাতি আহিছিলো আজি ৰাখিবলৈ গ'লো আকৌ কাইলৈ যাম এদান দিয়ে চলাবা হে নথবা নি ফটাফট চলাই দিয়া তা বলনে চলাই কি মাইতে আমি জানো সিগারেট তো জ্বলাই দিছে Jentur dare ka song khaturong iram dhenu oh oh kotenu thomokile batorua mon Pahoragi lagi utonu amon Tapunot kake
কেক কটা পৰ্ব যিহেতুকে শেষ হৈ গ'ল সেইবাবে মই এতিয়া বনাই আছোঁ সকলোৰে বাবে চাহ এতিয়া চাহ খাবলৈ দিম সকলোকে আৰু এইফালে আমাৰ মায়ে বনাইছিলে পায়স দেখিবলৈ পাইছে আপোনালোকে আৰু এতিয়া মা আৰু বৌয়ে দুয়োগৰাকীয়ে লগ এনেকৈ সকলোলৈ ধুনীয়াকৈ পাতখিনি সজাই দিছে আৰু মিঠাই দেখিবলৈ পাইছে আপোনালোকে কি আছে লগতে মায়ে আনিছে তেলপিঠা তিলপিঠা আৰু লছ বাতৰুৱা মন হাই ফ্ৰেণ্ড তো দেখিবলৈ পাইছে বাৰ্থডে প্ৰায় শেষেই হৈ গ'ল মানে কি হ'ল আৰু ভাত খোৱাৰ আগত ভিডিঅ'খিনি কৰা নহ'লে সেইখিনি সময়ত কামৰ খুব লৰালৰি হ'ল আৰু ধুনুহঁতৰ ভোক লাগিলে টোপনিও ধৰিছিলে আৰু পোৱালি আছিলে যে তাহাঁতৰ ভোক লাগিলে টোপনি ধৰিলে সেইকাৰণে আৰু তেতিয়া সেইখিনি সময়ত ভিডিঅ' কৰা নহ'লে পাহৰিও থাকিলে ভিডিঅ' কৰিবলৈ বাৰু এতিয়া ৰাতি 12টা বাজি গ'ল সেইবাবে আৰু ভিডিঅ'টো ভাবিছোঁ ইয়াতে এণ্ডিং কৰি দিওঁ তো ভিডিঅ'টো কেনেকুৱা চাই পালে কিন্তু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব